শুনিছে নে? শুনিছে? ঘুমতি মাৰি দিলে চাগে। অটৰ ৰ'দখন বজাৰৰ পৰা আহিলোগে। নাই বজাৰ এটাতো কৰি নিদিয়ে। সেই শুই আছে চাগে ন? হ'ব সেই পদূলিতে দোকানকেইখন থাকোতে বজাৰটো কৰি আনিবলৈ ইমান এলাহ নে? কামেই কৰি আছো দিয়া, এতিয়া অকমান বহিছোহিহে। গৰুকেইটা লৈ আহিলোগে, সুধিবাই নহয় আগতে কৈ দিছো। মোক আজি দোকানতে পাই বদেছে ইমান লাজ দিলে, ইমান লাজ পাই আহিছো। কি ক'লেনো? কি ক'লে? কি ক'লে? তাই সেই ফেচবুক এটা খুলিলে, ফেচবুকত হেনো ফটোবোৰ আপলোড কৰিছে আৰু ফেচবুকৰ ফটোবোৰ আপলোড কৰিবলৈকে এতিয়া য'তে ফটো মাৰি ফুৰিছে। ইমান যে তাই লেবেল হ'ল ফেচবুকটো খুলি, ফেচবুক এটা ময়ো খুলিবহে লাগিব। ইমান নাই সেইটো স্ক্ৰীন টাচটো বোলো হেৰি থকা, সেইটো আঙুলিয়ে মৰা মোবাইল এটা বোলো লৈ দিব। নাই এতিয়ালৈকে গুৰুত্বই নাই। ফোন এটাত কথা পাতিবলৈ ভালেই হ'ল, তাত আৰু সেই আঙুলিয়ে মৰা, আঙুলি টিপা, সেইবোৰ কি কথা থাকে? ফোনটোত কথা পাতিবলৈ ভালেই হ'ল। সেইবোৰ দামী ফোনবোৰ কেলে ল'ব লাগে? এনেই ভাগি যায়। আপুনি এটা তেনেকেই ক'ব, দিব নোৱাৰিলে তেনেকেই কয়। চব মতা মানুহে সেই যদি দিব নোৱাৰে নহয় তেনেকেই কয়, গম পাইছে? তেনেকেই কয়। সেই ভদ্ৰেশ্বৰকনো ফোনটো কেনেকৈ দিব পাৰিলে মানুহটোৱে? এতিয়া যে তাই একদম ফেচবুক খুলিছে, একদম লেবেল দিছে, একদম ফটো মাৰিছে, একদম সেই চেল্ফি মাৰিছে, একদম হেৰি কৰি একদম সেই মুখখন দোকান কৰি যে মাৰে। ইছ ৰাম, তাই লেবেলটো। মই আকৌ সেই মোনাকেইটা লৈ আকৌ পাচলিকেইটা লৈ আহিছোঁ। মোক আকৌ কৈছে সেই পাচলিকেইটাৰ সৈতে ফটো কপি মাৰক বোলে। ইমান তাই লাজ দিছে মোক। হ'ব আমিও এটা ফোন ল'ম ৰ'বা, তেতিয়া তুমি একদম ফেচবুক খুলি তুমিও ফটো দিবা ধুনীয়াকে একদম। দিবই লাগিব। ভদ্ৰেশ্বৰী ইমান লেবেলটো মই চাই থাকিব নোৱাৰো নহয়। সেই কালি মানে সিহঁতৰ সেই গৰু এজনী জন্ম হ'ল। গৰু পোৱালিটোৰ সৈতেও একদম আৱাৰ আপকামিং কি কৈছে সেইটো, আৱাৰ আপকামিং একদম সেই কাউচন বুলি দিয়ে কয় একদম। তাই হেনো ফটো দিছে বোলে। সেই মোক আকৌ হেৰিয়ে কৈছে নহয়, হিমেশ্বৰীয়ে কৈছে নহয়, তাই ফেচবুকত তাই মানে ফটোটো দিওঁতে এই গৈ পেলাই হিমেশ্বৰী ফোনতো ওলাইগে মানে। তাই ফটো দিওঁতে হিমেশ্বৰীয়ে দেখে। এতিয়া মোৰ যদি ফেচবুক হয় ময়ো মানে দেখিম। সেই একদম দিছে বোলে, একদম আৱাৰ বোলে আপকামিং কাউচন নে কি দিছে সেইবিলাক একদম বুজিয়ে নাপাওঁ। লেবেল তাই। মই তাইক লেবেল দেখাই আছো। হয় বুজিছা, তুমি একদম ঠিকে কৈছা। এই ফেচবুক খুলিলে কিন্তু লেবেল এটা দিব পাৰি। মই সেই তাৰ ৰমেনৰ দোকানলৈ যাওঁ নহয়, সিও পুৰা একদম ফেচবুকত ফটো দি যি ক'ব, এইখন মোৰ দোকান, এয়া মই বিজনেছ আৰম্ভ কৰিছো। আজিকালি মানে সেই তোমাৰ বিজনেছ এটা আৰম্ভ কৰিলেও, তোমাৰ সৰুকে হ'লেও ডাঙৰকে হ'লেও যি বিজনেছ তুমি আৰম্ভ কৰা, তুমি যদি একদম কেনেবাকে ধৰা কোনোবাই তোমাক চালে আৰু তোমাক কোনোবাই ভাল পালে নহয়, পুৰা তোমাৰ একদম মানে শ্বেয়াৰ কৰিব, মানে মানুহবিলাকে তোমাক শ্বেয়াৰ কৰি মানে গোটেই মানে তোমাৰ অসমত ফেমাছ কৰি দিব। তেনেকুৱা এটা সুবিধা আছে, সেইবিলাক একদম দি থাকে। আৰু অসমত ফেমাছ হোৱা মানে এইটো চবে ধৰা কিনিবলৈ আহিলে দোকানখনৰ পৰা, সেইবোৰ সুবিধা মানে ফেচবুকটো খুলি কিন্তু সুবিধা কিছুমান হৈছে দেই। চব জানে যদি আজিলৈকে জানো মোবাইল এটা কিনাটো চেষ্টা কৰিছে। মোবাইল এটা কিনো বুজিছে, কি কওঁ বাৰু, কি কৰি পেলাই মোবাইলটো ল'ব পাৰে। কিন্তু ল'লে কিন্তু দামী ল'ম দেই, অকণমান ধৰক 15-20 হাজাৰ টকা যদি লৈ লওঁ। চাওক, আমি ভদ্ৰেশ্বৰীহঁতৰ ওপৰতকৈ আমি ওপৰ হৈ যাম। সিহঁতৰতো কিমান, সিহঁতৰতো অপ' সেইটো 9,000 নে 10,000 লৈছে। আমি অলপ দামী কোম্পানী এটা ল'ম। দামী কোম্পানীটো কি লোৱা যায় বাৰু, ভালকৈ লওঁ এতিয়া কি কৰি মানে পইচাটো গোটোৱা যায় বাৰু। হেৰি কৰোঁ নেকি, এই ছাগলীটোকে বিকি দিওঁ দিয়ক। একো নহয়, আকৌ ছাগলী কিনিমেই দেখোন। মোবাইলটোত যদি আমি ফটো চটো দি পইচা পাতি যদি পাওঁ, তেতিয়াতো আমি আকৌ ছাগলী কিনিব পাৰিম। ফেচবুকটো খুলি আকৌ মোবাইলৰ ফটো দি আকৌ কেনেকৈ পইচাখিনি পাবা? সেই ছাগলীটো বিকিব নোৱাৰো দেই, ইমান কষ্ট কৰি লৈছোঁ আকৌ। সেইবোৰ গৰু ছাগলী বিকাৰ কথা নক'বা। গৰু ছাগলী বিক্ৰী মোবাইলটো ল'বলৈ বিচৰা হ'লে মই কেতিয়াবা ল'লোহেঁতেন। সেইবোৰ নকৰিবা, মই গোটাম নহয়। মই ৰ'বা, কিবা এটা কৰিম। নহ'ব কিবা এটা কৰক হ'লে দেই। একদম মানে মই একদম লাজ পাইছোঁ ভদ্ৰেশ্বৰীৰ ওচৰত। মই একদম নাযাওঁ হ'লে, মই বজাৰ কৰিবলৈ নহ'লে নাযাওঁ। মোক একদম দুখ লাগি যায়গৈ তেনেকৈ। একদম ইমান লেবেল দিয়ে সিহঁতি। এতিয়া সেই গোটৰ মিটিংবিলাকলৈ যাবই নোৱাৰি। একদম যিকেইজনী একদম এনেকুৱা স্মাৰ্টফোন আছে, ৰাম, সিহঁতৰহে যেন কথা। একদম সিহঁতি সেই ফোনবিলাকত আজিকালি সেই টিভি চিৰিয়েলবিলাকো ওলাই, কি একদম আলোচনা। সেই ইউটিউবত একদম মানে কিবি চাই, মানে একদম বনোৱা চাই, হেৰি কিবা চাই, সেইবোৰ মানে একদম চাই ইমান একদম সেই ৰেচিপিবিলাকৰ কথা পাতি থাকে। নহ'ব, মই লাজ পাইছোঁ। মই কিবা এটা কৰোঁ। কি কৰোঁ বাৰু, মোক একদম হ'ব তুমি ধৈৰ্য ধৰাচোন, কিবা এটা কৰিম নহয়। ৰ'বা, দামী ফোন এটা ল'ম, লৈ পুৰা একদম সিহঁতৰ ওচৰত তুমি লেবেল দিব পাৰিবা। ধৈৰ্য ধৰা, তোমাৰ কাৰণে মই কৰি আছো দেখোন এইবিলাক। ৰ'বা, ধৈৰ্য ধৰা। আপুনি একদম মোৰ কাৰণে কৰি আছো বুলি কৈ পেলাই আজিলৈকে সেই ফোন এটাও গোটোৱা নাই। অকল এই গৰু ছাগলীগাল গোটাই আছে। আৰু আপুনি এই লৰাই মৰিব, মই দানা বনাই মৰিম, এনেকৈ দিন গৈছে আৰু মানে একদম ভাত পানী খাবলৈ মন নাযায় দেই এইবিলাকত। একদম লাগে ফোন এটা, কিবা এটা ক, লাগে কিবা এটা কৰি। হ'ব ব'লা, হেৰি কৰোঁ, এই ধানকে 3 বেগমান বিকি দিম ব'লা। হ'ব, ফোন এটা আহক, কিনো ধানহে, খেতি কৰি খাম আকৌ। মোৰ মানুহজন ইমান ভাল কথা কৈ দিলে না, মোৰ একদম মনটো ভাল লাগি গৈছে। মই জানোৱেই আপোনাক যে কথা ক'লে আপুনি বুজি পাব। ভদ্ৰেশ্বৰীহঁতৰ লেবেল ঠিক আছে, এতিয়া লেবেল দেখাম। ইমান ভাল লাগিছে। ৰ'ব ওলাওঁগে মই ওলাওঁগে। কি যে দিনকাল আহিল, বিয়া পাতিলে সংসাৰখন চলাবলৈ বহুত কষ্ট। আজিকালি মানুহে ক'ত বুজি পাব, ধানৰ মূল্যতকৈ মানে মোবাইলৰ মূল্যটো এতিয়া বেছি হ'ল।
মোবাইলটোৱে ইম্পৰ্টেণ্ট হ'ল ঠিক আছে মানুহজনী মতে হওকচোন বাৰু দে মোবাইলটো লৈ ল'লে মনটো ভাল লাগি থাকিব কৰিবও লাগে কিবা এটা দাদা সেই মোবাইল দেখাওকচোন সেই ভাল মোবাইল দেখাব দেই ধুনীয়াকৈ ফটো মাৰিব পৰা আৰু ফেচবুক খুলিব পৰা মোবাইল দেখাব হ'লে আৰু হেৰি কৰিব এই ইউটিউবটো থকাটো মোবাইল দেখাও তেনেকুৱা একদম চব থকা হ'লে দেই চব থাকিব লাগিব কিন্তু চব পাব কিমান টকা কিনিব ৰ'বচোন দেই ৰ'ব কিবা এটা পাতি লওঁ শুনিছে কিমান টকা লয় গোটেইকেইটকা লৈ লয় নে ধান বিকা সেই 12,000 টকা ল'ব নোৱাৰি দেই অলপ কমোৱা 12,000 টকা মোবাইল ল'ম নে কেইটকা মানটো লাগে এই মানুহটো 12,000 টকা কৈ আছে মই 5,000 টকা এটা লুকুৱাই লৈ আহিছোঁ আপোনাৰ পৰা সেই আগৰ পৰা সেই থৈ দিয়া হ'ব আপুনি আকৌ ঘৰত গৈ গালি নাপাই নাথাকিব এতিয়া চব মিলাই সেই 16,000 টকা মোবাইল এটা লৈ লওঁ আপুনি গোটেইকেইটকা দিয়ক ধান বিকা নহ'ব নহ'লে দাদা পাতি হ'ল নে কিমান লয় কওকচোন আৰু কাষ্টমাৰ আছে যে আমি মানে হেৰি কৰক এই 15,000 টকা মানৰ এটা কিনো ঠিক আছে এইবিলাক চক আছে আপোনাৰ অপো ভিভো আছে ৰেডমি আছে আপোনাৰ যি বিচাৰে আপোনাক কি লাগে তাত বা ফেচবুকটো পামনে ফেচবুকটো মানে আপুনি হেৰি কৰিব লাগিব প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰিব লাগিব চব ফোনতে আপোনাৰ ফেচবুকটো তাত নাথাকে কিছুমান ফোনত থাকে দাম চাই কিছুমান কাম থাকে আৰু আপুনি পাবও পাৰে দুই এটাত হেৰি ভিভ'টো তেতিয়া পাব চাগে ফেচবুকটো আৰু কিন্তু কিছুমানত আপুনি ইনষ্টল কৰি ল'লে হ'ল একো নাই সেইটো কি কথা ক'ব লাগিছে ইমান টকা দিম আকৌ ফেচবুকটো নাথাকিলে হ'ব নেকি ফেচবুকটো লাগিব ফেচবুক নোহোৱাকৈ কিন্তু মোবাইল নিকিনো ইমান টকা দিম আকৌ দাদা এই বৈ মানে বুজি পোৱা নাই ফেচবুকটো আপুনি পাব মানে আপুনি কিনাৰ পিছত ইনষ্টল কৰি ল'লে হ'ল ধুনীয়াকৈ পাব ফেচবুকটো এই মানে বৈ বুজি পোৱা নাই আপুনি অলপ যদি বুজাই দিয়ে আৰু ধৰক আমাৰ ধেৰ কাষ্টমাৰ আছে বাকীখিনিকো আমি চাব লাগিব হয় নহয় বাৰু হয় বাৰু এই ৰ'বাচোন তুমি আমি কৰিম নহয় কিবা এটা হেৰি কৰা তুমি চোৱাচোন মোবাইলকেইটা চোৱা ফেচবুকটো পিছত হ'ব মোবাইলকেইটা আগত চাই লোৱাচোন পিছত হ'ব আকৌ মোবাইলটো কিনি চোৱা ফেচবুকটোৰ কাৰণে কেলে পিছত হ'ব নহ'ব আগত ফেচবুকটো লাগিব মই ফেচবুক নহয় ব'লক শুনিছে ব'লক বেলেগ দোকানলৈ যাওঁ ব'লক ফেচবুক থকা মোবাইলে কিনিম বাইদেউ আপুনি ফেচবুকটো পাব হ'ব মই খুলি দিম ৰ'বচোন আপুনি মোবাইলটো আগত চাওকচোন আপুনি বুজি পোৱা নাই কথাটো মই কেলে বুজি পোৱা নাই মই জানো নহয় সেই ভদ্ৰেশ্বৰীহঁতৰ চবৰ মোবাইলত ফেচবুক আছে আকৌ আমাৰ মোবাইলটোত আকৌ ফেচবুক নহ'লে কেনেকৈ হ'ব ব'লক যাওঁ বুজিছে ব'লক বুলি কৈছোঁ নহয় আকৌ নেপামগৈ নহ'লে এতিয়া দেৰি হ'ব ইমানখিনি পইচা দিম সেই পইচাখিনিতে মানে সেই ঠগিবলৈ বিচাৰিছে আমাক আমি নাজানো বুলি ভাবিছে ফেচবুক নথকাকৈ মোবাইল দিব লাগিছে কিমান হয় এইবোৰ যাওক ক'ত কিনক যাওক এইবিলাক কামোৰ দি থাকে পইচা পাতি আনিছে নাই ঠিকেনে নাই এইবোৰ মানুহে ৰ'বা বাইদেউ খং নাখাবা ৰ'বা মানুহগৰাকী অকণমান ৰ'বা অলপ বুজি পোৱাত অসুবিধা হৈছে ৰ'বাচোন মোৰ একো বুজি পোৱাত অসুবিধা নাই ব'লক বুলিছোঁ নহয় আপুনি যায়নে নে মই যাওঁ এনেকুৱা দোকানত নিকিনিলেও হৈ যাব ফেচবুক নথকাকৈ আকৌ মোবাইল দে এনেকুৱা দোকান চলিব নেকি দুদিনতে বন্ধ হ'ব আপোনাৰ দোকান বন্ধ হওক সোনকালে বন্ধ হওক ভাইটি আহিলোঁ দাদা দেই বেয়া চেয়া নাপাবা যাওক ক'ত মোবাইল কিনকে ইমান কৈছোঁ কিছুমানত থাকিব বোলো ফেচবুক কিছুমান নাথাকিব ইনষ্টল কৰি ল'লে হ'ল ইমান বুজি নাপায় ইমান বুজি নোপোৱাকৈ মোবাইল চলাবলৈ আহে ফেচবুক খুলিবলৈ আহে ফেচবুক খুলিবলৈ আহে ছখনমান দোকান বিচাৰিলোঁ কি যে তুমি বোলো পিছত ইনষ্টল কৰিলে হ'ল নামানা কেলে বাৰু ইমান পইচা দিছোঁ আকৌ পইচা দিয়াত আকৌ ফেচবুকটো দিব লাগিবতো আমাক ফেচবুকটো নিদিলে কেনেকৈ হ'ব আকৌ ফেচবুকটোৰ কাৰণে আকৌ মোবাইলটো কিনিম আকৌ ফেচবুকটো নাথাকিলে হ'ব নেকি সেইবোৰ ভদ্ৰেশ্বৰীহঁতে ফেচবুকত একদম ফটো দি থাকিব মোৰ কি হ'ব তেতিয়াহ'লে মই মোবাইলটো কিনে কি লাভ হ'ব কওকচোন আপুনি আকৌ দোকানীকেইটা হৈ কৈছে যে আপুনি মোবাইলৰ বিষয়ে জানে নে কিনো আপুনি মোবাইলৰ বিষয়ে জানে আপুনি এনেকুৱা মোবাইল চলাই পাইছে মই দেখি থাকোঁ নহয় গোটবিলাকত সিহঁতি কেনেকৈ চলাইছে ফেচবুকটো তাতে থাকে নজনাকৈ নক'ব এনেই তই দেখি থাক যদি যা তই কিনকে যা পইচাকেইটা দি দিছোঁ ক'ত কি কিনি তই মোবাইল মুঠতে ঘৰলৈ আনিবি গধূলি সময়ত মই ঘৰলৈ যাওঁগৈ এই মানুহটোৱে মোক সাধাৰণ দোকানী এটাৰ জহত মোক তই বুলি ক'লে আপুনি মোক তই বুলি ক'বলৈ আহিলে সাধাৰণ দোকানী এটাৰ জহত দোকানী চাইডে আপুনি কথা কৈছে আপুনি দোকানী চাইডে কথা কৈছে আপুনি নিজৰ মানুহজনী হৈ কথা ক'ব লাগে নে আপুনি দোকানীটো হৈ কথা ক'ব লাগে কওকচোন বাৰু কওকচোন আপুনি এই মানুহটো হৈ কথা ক'ব লাগে নে সেই দোকানীটোৰ পৰিয়ালৰ মানুহ হৈ কথা ক'ব লাগে কওকচোন দামকেইটা বেছি দিলেতো ফুটনি বাঢ়ি গ'ল তই যাচোন এইখিনিৰ পৰা যাচোন মই গাড়ী পেলাই যামগৈ তই যাচোন এইখিনিৰ পৰা যা নহ'লে মই খোজকাঢ়ি গুচি যাম এতিয়া যা এনেকৈ কৰিব পাৰিছে মানুহটোৱে দোকানীটো বেছি বিশ্বাস কৰিলে মোক বিশ্বাস নকৰিছে মই কৈ আছোঁ ফেচবুকটো নহ'লে মই মোবাইলটো লৈ কি লাভ নেমানে মোক এনেকৈ ক'ব পাৰিছে মানুহ আগতে গালি পাৰিব পাৰিছে বাছষ্টেণ্ডত মোক মই যাওঁগৈ নিকিনো মোবাইল যাওঁগৈ এইবোৰৰ লগত
এইবোৰৰ কাৰণে যিমান কৰিলেও মিছা সঁচাকে গুচি গৈছে কেলে এৰি থৈ গৈছে আকৌ